দাদা কি হৈছে আপোনাৰ কি হৈছে আপোনাৰ মাৰি দিছে পিছফালে মাৰি দিছে কেনেকৈ মাৰিলে বাইক ভাগ্য ভাল পিছফালে মাৰিছে আগফালে মাৰিলে চেটেপ কোনে মাৰিলে আপোনাক ফোন লৈ কথা পাতিছে এইটো ঐ ভাইটি তুমি আহাচোন আহাচোন কি হ'ল এই বয়সস্থ মানুহক তুমি কিয় মাৰিলা এই গাড়ী মাৰি দিছা বোলে তুমি একদম মাজত এনেকা সোমাই গৈছে ৰাস্তা ৰুল নাজানে আপুনি স্পীড গাড়ী আহিছে বুলি দেখা পোৱা নাই আপুনি মোৰ পিছফালে চকু নাই ন মই চাই থাকিম মইতো লেফ্ট চাইডে আহি আছে পিছফালেদি হৰণ চৰণ ঠাচকৈ লগাই দিছে পা এই আজিকালি গাড়ী হৰণ নাইতো এই পেং 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 ক'লে আপুনি শুনি পাব লাগে আৰে ভেং ভেং সেইটো আমি হৰণ নহয় হৰণ বজাব লাগিব ভাগ্য ভাল নহ'লে আগফালেতো চেচ আজি মই আজিকালিৰ বাইকৰ হৰণ নাথাকে নহয় সেইটো আপুনি বুঢ়া হয় আপুনি ক'ত এইবিলাক গম পাব যায় এইটো পইচা লওক বিৰি চিৰি কিবা কিবি খা যা দেখিছ কাক বুঢ়া কৈছ বুদ্ধা হোগা তেৰা বাপ কাক বুঢ়া ক'ব হৈছে আমিতো বুঢ়া হৈছো চুলি তুলি পকি বাধা ষ্টিল ফিট দৌৰিব পাৰিবি কি খটখটি লগে চা অলপ দূৰকৈ ফেফাই যাবি খালি এইটোৱে খাবি ফেফাই যাবি পাম ওলাই যাব আমাৰ নিচিনা দৌৰিছা 2-3 টাইম ভাত খোৱা মানুহ আমি দেখি আছো ভুলটো তোমাৰ হয় এই বয়সস্থ মানুহক তুমি চুৰি খোজা মই নোখোজে ৰেচপেক্ট দিব লাগে আপুনি মোক ৰেচপেক্ট দিয়ে ৰেচপেক্ট দিয়ে মোক ডাঙৰ মানুহক তই বুলি কয় এইটো ৰেচপেক্ট আৰে নিজৰ মা বাপেকক ৰেচপেক্ট নি বাহিৰৰ মানুহ কি ৰেচপেক্ট মানুহবিলাকে চাই আছে মোক হাঁহি আছে যে আপুনি হৈ গ'লতো আপোনাৰ কথা হৈ গ'ল ন তোমাক ক'ব লগা বহুত কথা আছে বাইক চলাইছা বাপ বাপেকক ব্লেকমেইল কৰিবা মই বাইক নহ'লে কলেজ নাযাওঁ বাইক নহ'লে টিউশ্যন নাযাওঁ বাইক লৈ কি কৰোঁ হেলমেট ক'ত মোৰ মাথা মোৰ কথা ইয়াত বুঢ়া নক'ব কথা দেই বা তোৰ মাথা তোৰ কথা পুলিচে ধৰিলে লাগিব লেঠা এইটো মোৰ কথা সেইটো তোৰ কথা যেতিয়া মাথা ছিঙি যাব ঘৰত লাগিব বেথা গম পাইছ নাই এইটো মোৰ কথা না এইটো আজিকালি ল'ৰা ছোৱালী মৰিব একদম ভয় নকৰ বাবা শুনা হেলমেট এই চুলিটো ঠিক আছে ছোৱালীৰ কাৰণে বনাইছা চুলিটো মোৰ কিনিছা এনেকা লোকেল মানুহ হেলমেট নিপিন্ধিলেও পুলিচ মোক একো ধৰিব নোৱাৰে সেইটো দেখো সেই লোকেল কৈ এইটো বৰবাদ হৈ গৈছে বাবা লোকেলে আইন কানুন নামানে যেতিয়া ফাইন লগাব চেণ্ডেল পিন্ধি বাইক চলাই বাহ এইটো ফেশ্বন বুঢ়া মানে এইবিলাক একো নাজানে হয়নে যেতিয়া এক্সিডেণ্ট হৈ ভৰি ছেকশ্যন হৈ যাব তেতিয়া গম পাবি সেই এনেকে যেতিয়া যাবি তেতিয়া কেনে লাগিব বাপৰে বাপ বাবা নাপায় এনেকুৱা আৰু স্পীড গাড়ীটো কাগজ পত্ৰটো নাই চাগে লগত আপোনাৰ পেক হৈছে ন মই যাব পাৰোঁ যাম তোমাক কৈছোঁ ভাই শুনা এতিয়াও ডেকা ল'ৰা একো ইণ্টাৰেষ্ট নাই কি একো ইণ্টাৰেষ্ট নাই নহয় ইণ্টাৰেষ্ট হৈ যাব এইফালে লাইফৰ কথা আছে শুনা বহুত জানিব লগা আছে বাবা আৰু মোবাইল যে এনেকা বাইক চলোৱা এইটোতো আৰে 75 আছে লিখা গম পাইছে না মোবাইল লৈ গাড়ী চলাব নালাগে হেলমেট পিন্ধি গাড়ী চলাব লাগে চিট বেল্ট লাগে অভাৰ স্পীড নালাগে তাৰপিছত আৰু কি বুলি কয় মদ খাই গাড়ী চলাব নালাগে আৰু তোমালোকক 4 লেন দিলে বুলি যাকে স্পীড 4 লেনটো স্পীডৰ কাৰণে দিয়া নাই যদি স্পীডতেই গাড়ী চলাব লাগে তেতিয়া ৰেচত যোৱা নাই কথা নাই নহয় কিন্তু ৰাস্তাই পদূলি ভাগ্য ভাল মই ষ্ট্ৰং মানুহ বহুত ষ্ট্ৰং মইতো বাৰু বুঢ়া কৈছা ঠিক আছে দাড়ি চুলি পকিছে আই এম 55+, তোমালোকেতো বুঢ়াই হ'ব নাপাবা না 20 বছৰতে চেটেপ হ'ব কিবা হয় নহয় গাড়ী চুলি পকিব না দেখা হৈ মৰিবি এইবিলাক কথা মোক বুজাব নালাগে দেই আমি যেতিয়া গাড়ী কিনিব যায় তাতে আমাক এনেকুৱা নকয় ইমান চলাব নালাগে বুলি আমাক নকয় এইটো নিজে জানিব লাগে মাক বাপে জন্ম দিওঁতে কৈছিল যে ইমান স্পীডত কিবা চব নিজৰ বস্তু নিজে কৰিব লাগিব মাৰ বাপেৰ নাই ঘৰত কিবা এটা হ'লে মাৰ বাপে চাৰে জিন্দগীতে ঘৰত একটাই ল'ৰা চাগে একটা ল'ৰা 1 চন হ'লি সেইটোৱে 2 লাখ আঢ়ৈ লাখ টকা বাইক দিব মৰমতে হয় নহয় একো নহয় বৰবাদ হৈ যাবা সেই মাক বাপেকো কম নহয় খালি ব্লেকমেইলিং কৰিব দি দিব গতিকে বাবা একো নাই এতিয়াও সময় আছে লাহে বাইক চলোৱা স্পীড লিমিটত থাকা স্পীড লিমিট যাবা ধুনীয়াকৈ লাহেকৈ চলোৱা হৰণ এটা লগাই ল'বা হয় নহয় পাছত যাতে একো ঘটনা নঘটে ঘৰত যাতে তোমাক কান্দিবলগীয়া নহয় মা বাপে বহুত আশা কৰিছে তোমাৰ ওপৰত তুমি এটাই ল'ৰা তুমি এইটো পাছত ইনকাম চ'ৰ্চ হ'বা মা বাপে তুমি চাব লাগিব যদি হাত ভৰি ভাঙি যায় মাথা ভাঙিলে কি হ'ব আৰু মাথাটো লোহাৰ নহয় যে বাতিত ফাটি যাব মাথা নাফাটে এইটোতো নহয় দেই বা যা হ'ব যা